हेलो ভিউৱাৰ্স আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই লৈ আহিছো 34 সাইজৰ ব্লাউজ। তাৰ কাৰণে প্ৰথমতে লাগিব আমাক লেন্থটো ব্লাউজৰ লেন্থ আছিল 14 মই ললো 15 তাৰ 1 ইঞ্চি বহাই লৈছো সিলাই মাৰ্জিনৰ কাৰণে। তাৰ পাছতে লাগিব এই দুটা দাগ আপোনালোকে এনেকৈ সিধা কৰি ল'ব। কৰাৰ পিছত শোল্ডাৰৰ মাপ দিব। শোল্ডাৰটো ললো 5.5 দুইটা দাগ মিলাই দিয়া হল। এটো মই দাগ দিছো দুইটা দাগ যাতে সিধা হয় মানে পোন হয় হেতু কাৰণে। তাৰ পিছতে লব আৰ্ম হোলৰ শেপটো আৰ্ম হোলটো কাৰণে আৰ্ম হোলৰ লাইনটো বাঢ়িব 6। এটো এটা ফৰ্মুলা হয়। শোল্ডাৰ আপোনাৰ যিমানে থাকিব তাত থাকি হাফ ইঞ্চ বেছি কৰি পেলাই আৰ্ম হোলৰ ষ্ট্ৰেট লাইনটো টনা হয়। তাৰ পাছতে লাগিব আমাক চেষ্ট আছিল 34 তাক 4 ভাগ কৰি 8.5 পোৱা হল। তাৰ কাৰণে 8.5 এটা দাগ দিব আৰু 1.5 ইঞ্চিটো এক্সট্ৰা দিব যেটো নেকি আপোনালোকক কাপোৰ লাগে ভিতৰৰ ফালে। এইগিটা দাগ এনেদৰে স্কেলৰ সহায়ত মিলাই দিয়া হ'ব। তাৰ পাছতে আহিব কঁকালৰ ফালে। কঁকাল আছিল 30 আমি 4 ভাগ কৰিলো 4 ভাগ কৰি যেটো পালো 7.5 হেতু এটা দাগ দিয়া হল। তাৰ পাছতে আধা ইঞ্চ এক্সট্ৰা লাগে যেটো নেকি আমি কঁকালৰ ফালে টেকিং থাকে তাৰ কাৰণে। তাৰ পাছতে 1.5 ইঞ্চিটো এক্সট্ৰা কৰি মই 2 ইঞ্চি বহল কৰি এটা দাগ দি দিলো। তাৰ পাছতে দাগকিটা এনেদৰে মিলাই দিয়া হল। তাৰ পাছতে লাগিব আমাক আৰ্ম হোলৰ শেপটো দিব কাৰণে ফ্ৰন্টৰ শেপটো দিব কাৰণে 1 ইঞ্চ ওপৰত এটা দাগ দিব লাহেকৈ। তাৰ পাছতে আৰু আধা ইঞ্চ ওপৰত এটা দাগ দি দিব। এনেকৈ এই দুইটা দাগ প্ৰথমৰ দাগটো লাহেকৈ আনি পেলাই ফিটিং লাইনটোৰ তলেদি নি অকণমান ডাউন কৰি দি দিব আৰু সেকেন্ডৰ লাইনটো এনেদৰে আনিব ফিটিং লাইনৰ ওচৰতে জয়েন কৰিব কৰি এফালে হালকা ডাউন কৰি দি দিব। হৈ গ'ল দেখো। তাৰ পিছতে লাগিব আমাৰ ডিঙিৰ বহলটোৰ কাৰণে ল'ব 2 নহলে ব্লাউজটো খহি যোৱা চান্স থাকে যদি পিঠিটো অকমান কটা হয়। এফালে ল'ব 6 লৈ আৰু বহলটো ল'ব 3। এটো হল আমাৰ ফ্ৰন্টৰ সাইডৰ হেৰিটো হেতু কাৰণে 6 লৈছিলো। লোৱাৰ পাছতে ফিটিংৰ পৰত 5.5 আহিব। এটো ৰাউন্ডটো এনেকৈ দি দিব। দি দিয়াৰ পাছতে আমাক লাগিব বেল্টৰ কাৰণে ল'ব 3 ইঞ্চি একফালে ল'ব 3 ইঞ্চি ওপৰত এটা দাগ দিব। তাৰ পৰা হিফালেও ল'ব 3 ইঞ্চি ওপৰত এটা দাগ দিব। দাগ দি দিয়াৰ পাছতে দুইটা দাগ স্কেলৰ সহায়ত এনেদৰে মিলাই দিব। স্কেল ইউজ কৰিব তেতিয়া যাতে লাইনবোৰ সিধা থাকে। তাৰ পাছত হাফ ইঞ্চ ওপৰত কৰি বেল্টৰ যেটো নেকি এফালে ডাঙৰ এটা সাইজ থাকে হেতু কাৰণে হাফ ইঞ্চ ওপৰত দি লাহেকৈ দাগটো এনেদৰে মিলাই দিব। এইবিলাকত স্কেল ইউজ নহয়। তাৰ পাছতে ল'ব এই যে ফ্ৰন্টৰ সাইডৰ ডিঙিটোৰ ফাললে যেডোখৰ আমি দাগ দিছিলো তাৰ পৰা 1 ইঞ্চ ওপৰত এটা দাগ দিব। তাৰ পৰা আৰ্ম হোলৰ প্ৰথমৰ লাইনটোৰ পৰা 1/2 ইঞ্চ 2.5 এটা দাগ দিব আৰু এইটো দাগ দিব 34 সাইজৰ ব্লাউজৰ কাৰণে 5.5 এটা দাগ দিব আৰু তিনিটা দাগকে এনেদৰে মিলাই দিব লাহেকৈ মিলাই দিব। এটোত স্কেল ইউজ নহয় মিলাই দিব। তাৰ পাছতে ল'ব এই পাৰ্টটো দুটা ভাগত হয়। এফালে ল'ব 3 আকৌ ইফালেও ল'ব 3 লোৱাৰ পাছতে চাব ফিটাল তলত দিব দি পেলাই মুকুটাই দিব আধা কৰিব আধাত এটা দাগ দি দিব। সেই আধা যিডোখৰ দাগ দিছিলে 3 কৰি এফালে আধা ইঞ্চ কমাই ল'ব 1/2 লৈ পেলাই এটো এনেকৈ এটা দাগ দি দিব। দি দিয়াৰ পাছত আমাৰ এটো ফ্ৰন্টৰ সাইডৰ ব্ৰা কাট ব্লাউজৰ পেপাৰ কাটিংটো ৰেডি হৈ গ'ল। চাওকচোন এইগিটাত আৰু বিশেষ একো বদলি কৰিব নালাগে। এটোৱে হল। এটো হোৱাৰ পাছতে এনেদৰে কাটি লোৱা হল। কাটি লোৱাৰ পাছতে খালি কাটি লওঁতে এটা কথা মন কৰিব যেটো নেকি আমি বেক সাইডৰ কাৰণে যেটো পাৰ্টত হেৰি দিছিলো লাইন দিছিলো এই লাইনটো যাতে আপোনালোকে কাটি নেপেলাই এইটোই বেক পাৰ্ট হ'ব আৰু এই পাৰ্টটোই হ'ব ফ্ৰন্ট পাৰ্ট হেতু কাৰণে এনেদৰে কাপোৰখন দুভাগ কৰি ল'ব। দুভাগ কৰি লোৱাৰ পাছতে কাপোৰৰ ওপৰত পেপাৰখন দি দিব। দি দিয়াৰ পাছত লাহেকৈ যিদৰে পেপাৰখন আছে সেই ওপৰে আপোনালোকে এটা লাইন পাৰি দিব। চাওকচোন মই কেনেকৈ লাইন পাৰিলো। লাইন পাৰাৰ পাছতে এইদৰে আমি দাগ দিলো আৰু সেইদৰে আমি কাটি দিম। কাটি দিয়াৰ পাছতে ডিঙিৰ বহলটো আছিলে 2 আৰু আমি তললৈ আমি পিঠিটো ডিপ আছিলে 8ত আমি দাগ দিলো। দাগ দিয়াৰ পাছত আপোনালোকে এই দুইটা দাগ এনেকৈ স্কেলৰ সহায়ত মিলাই দিব। পিঠিৰ বহলটো 3 দিব পাৰে 3.5 দিব পাৰে তাত থাকি বেছি নিদিব। 3.5 থাকি যদি বেছি দিয়ে তেনেহলে পিঠি এফালে কাপোৰ নাথাকিব হেতু কাৰণে 3 বেছি 3.5 দিব পাৰে। দিয়াৰ পাছত এই দুইটা দাগ স্কেলৰ সহায়ত মিলাই দিব। মিলাই দিয়াৰ পাছত এটা বক্স বনাই দিব। বক্স বনাই পিঠিৰ ষ্টাইলটো আপোনালোকে যি ধৰণে দিব বিচাৰে সেইটো ষ্টাইলে দিব পাৰে। বেক সাইডৰ মই এটো সাধাৰণতে ৰাউন্ড শেপত বনাই দিলো। ইয়াৰ পাছতে এতিয়া লাহেকৈ এটো কাটি দিয়া হল। কাটি দিয়াৰ পাছত আমাক এতিয়া লাগিব পিঠিৰ ফালে যেটো টেকিং থাকে টেকিংৰ কাৰণে আপোনালোকে ল'ব পাৰে 4 ইঞ্চ। এটো সকলো ব্লাউজতে থাকে
4 ইঞ্চ ল'ব 4 ইঞ্চ আৰু ওপৰৰ ফালে ল'ব 4.5 ইঞ্চ এই দুইটা দাগ এনেকৈ দি দিব দি দিয়াৰ পাছতে এইটো এটা স্কেলেৰে মানে ফিটাডালেদি মিলাই দিব মিলাই দিয়াৰ পাছত এইটো এটা টেকিং লাগিব 1/2 ইঞ্চি কৰি মানে টেকিং থাকিব এইটোত টেকিং দি দিব ব্লাউজৰ পিঠিফালে যেটো হ'ল এইটো ৰেডি ব্লাউজৰ সেকেন্ড পাৰ্টটো এতিয়া আহি গ'ল আমাৰ ফ্ৰণ্টৰ পাৰ্টটো ফ্ৰণ্টৰ পাৰ্টটো গোটেইখিনি একেই আছে গোটেইখিনি কাটাৰ পিছত খালি এইটো ফ্ৰণ্টৰ পাৰ্টৰ যেটো আৰ্মহোলৰ শেপ দিছিলো আমি বেক সাইডৰ কাৰণে হেতু কাটি দিব এয়া দেখিলি নহয় ৰেডি হৈ বেল্টৰ কাৰণে পাৰ্টটো কাপোৰখন ভাগ কৰি ল'ব লোৱাৰ পাছতে বেল্টৰ কাগজখন ল'ব লোৱাৰ এইটো কাগজখন কাপোৰখনত থাকি অলপ ওপৰলৈ দিব যাতে আধা ইঞ্চমান কাপোৰ বেছিকৈ থাকে তাৰপৰা এইটো দি দিব দি কাপোৰটো মিলাই দিব কাপোৰটো কাগজখনত থাকি আধা ইঞ্চ বেছি হৈ গ'লে হৈ যাব তাত থাকি বিশেষ ইয়াত একো কৰিব নালাগে এইটো কাটি দিব এই পাৰ্টটো বেল্টৰ কাৰণে আমাৰ ৰেডি হৈ গ'ল তাৰ পাছতে আমাৰ যি দুটা মেইন পাৰ্ট লাগিব সেই দুটা পাৰ্ট আপোনালোকে কিদৰে কৰিব অলপ মনোযোগেৰে চাব চোৱাৰ পিছত নিশ্চয় বুজিব পাৰিব এই পাৰ্টটো ল'ব এই পাৰ্টটোত একো কৰিব নালাগে যিদৰে পাৰ্টটো আছে সেইদৰে পাৰ্টটো বহাই দিব বহাই পেলাই এইটো লাহেকৈ কাটি দিবহে লাগে খালি আৰু এইটোত একো কৰিব নালাগে এনেদৰে মাৰ্ক কৰিব মাৰ্ক কৰি যিদৰে আছে সেইদৰে ইয়াত অকণো নবহাব এনেদৰে এইটো লাইনে লাইনে কাটি দিব কাটি দিয়াৰ পাছত এই পাৰ্টটো ৰেডি হৈ যাব তাৰ পাছতে যিকেইটা আছে সেইকেইটা অলপ গুৰুত্বপূৰ্ণ হয় সেইকেইটা পাৰ্ট আপোনালোকে ভালদৰে চাব চোৱাৰ পাছতে নিশ্চয় ব্লাউজ কাটিংটো আপোনালোকৰ কাৰণেও সহজ হৈ যাব আৰু যদি কিবা কথাত ব্লাউজটো বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মই আৰু ভিডিঅ' দিবৰ কাৰণে সহায় হ'ব এয়া ব্লাউজৰ পাৰ্টটো ৰেডি হৈ গ'ল ৰেডি হৈ যোৱাৰ পাছতে চাওকচোন ব্লাউজ সদায় চিলাবলৈ হ'লে মুখামুখিকৈ চিলাব লাগে তাৰ কাৰণে মই ব্লাউজটো মুখামুখিকৈ এনেকৈ দেখাই দিছোঁ মনত ৰাখিব ব্লাউজ যেতিয়া চিলাই কৰিব প্ৰত্যেকটো পাৰ্টেই মুখামুখিকৈ হ'ব লাগিব তেতিয়াহে আপোনাৰ ব্লাউজটো ভালদৰে চিলাব পাৰিব এতিয়া আহি গ'ল এই পাৰ্টটো যিটো নেকি কটৰী পাৰ্টটো বুলি কয় এই পাৰ্টটোৰ কাৰণে কাগজখন ল'ব কাপোৰখন দুইটা ভাগত ভাগ থাকিব কাগজখন লৈ ইয়াতে মাৰ্ক কৰি ল'ব যিদৰে কাগজখন আছিলে সেইদৰে আপুনি ইয়াতে ধুনীয়াকৈ মাৰ্ক কৰিব চাব কাগজখন যাতে হিলাহিলি নকৰে নহ'লে পিন আপ কৰি ল'ব নল'লেও অসুবিধা নাই এনেদৰে মাৰ্ক কৰি ল'ব দেখিলে নহয় মাৰ্ক কৰাৰ পাছত এই কথাটোৰ অলপমান সময় ধ্যান দিব ফিটাডাল ল'ব 1 ইঞ্চি দাগ দিব 1 ইঞ্চি এফালেও 1 ইঞ্চি দিব ইফালে যিফালে মই দিম চাবচোন প্ৰথমতে এফালে 1 ইঞ্চি দিব 1 ইঞ্চিত এটা মাৰ্ক কৰিব এইদৰে মাৰ্ক কৰিব তাৰ পাছতে এইটো সাইডলৈও দিব 1 ইঞ্চি দাগ ইফালে 1 ইঞ্চি সিফালে 1 ইঞ্চি এইটোৱে হ'ল ব্লাউজৰ ফৰ্মুলা কটৰী ফৰ্মুলাটো এইটোৱেই কটৰীটোৰ ইফালে 1 ইঞ্চি সিফালে 1 ইঞ্চি এইফালে দিব আপুনি চিলাবৰ কাৰণে অকণমান দিব 2-3 মানে ঘাটমান দিব আৰু সিফালে 1/2 ইঞ্চি দিব আৰু তললৈ 1/2 ইঞ্চি কৰি গোটেইকেইটা দাগ মিলাই দিব 1 ইঞ্চিৰ পৰা আৰম্ভ কৰিব 1/2 ইঞ্চি কৰি আনি এই দাগটোৰ লগত মিলাই দিব লাহে লাহে হাতেৰে মিলাব এইটো কাৰণে স্কেলৰ কোনো প্ৰয়োজন নাই প্ৰেক্টিছ কৰিবচোন নিশ্চয় হৈ যাব তাৰ পাছতে গোটেইকেইটা দাগ এনেদৰে ফিটাডাল ল'ব লাহেকৈ মিলাই দিব এইটো 1/2 ইঞ্চি এইফালে যে আছিলে অলপ দাগ এই দাগটোৰ পৰা এইটো চিলাই মাৰ্জিনৰ কাৰণেহে ওপৰফালে এইটো আনি পেলাই 1 ইঞ্চি লগত মিলাই দিব তাৰ পাছতে এইফালে আমি 1/2 ইঞ্চি দিছিলোঁ 1/2 ইঞ্চিটো লাহেকৈ এনেকৈ অলপ ৰাউণ্ড শেপ দি অলপ কৰি আনি ইফালে দি লাহেকৈ 1 ইঞ্চি ফালে মিলাই দিব এইটো পাৰ্ট হৈ গ'লে আপোনাৰ বাৰকাট ব্লাউজৰ যেটো নেকি মেইন পাৰ্ট বুলিয়ে ক'ব পাৰি এইটো কটৰীটো এই পাৰ্টটো আপোনালোকৰ ধুনীয়া হ'ব আৰু এই ব্লাউজটো চিলাই চাবচোন ফিটিং কিমান ধুনীয়া হ'ব মোৰ চেনেলটো লাইক কৰিবলৈ নাপাহৰিব তাৰ পাছতে আপোনালোকে ফিটাডাল ল'ব ফিটাডাল লৈ পেলাই যিটো দাগ আমাৰ পালো ফাইনেল দাগটো এই দাগটো আপোনালোকে জুখিব কিমান মই যিদৰে ফিটাডাল লৈছোঁ বেকাবেকিকৈ ঘূৰাই এদৰে ল'ব লোৱাৰ পাছতে মই পালো 7.5 এইটো 7.5টো মনত ৰাখিব তাৰপা এই দুইটা দাগ এই দুইটা পাৰ্ট আপোনালোকে ৰাখি দিব মই আপোনালোকক মুখামুখি কৰি দেখাইছোঁ কিয়নো আমি ব্লাউজ যেতিয়া চিলাম প্ৰত্যেকটো পাৰ্ট মুখামুখি কৰি চিলোৱা হয় সেইটো কাৰণে তাৰ পাছতে এনেদৰে মই এইটো হেৰি কাপোৰ আছিলে মেইন কাপোৰটো আছিলে সেইটো কাৰণে এইটো হ'ল আমাৰ ব্লাউজৰ কটৰীৰ তলৰ যিটো পাৰ্ট আমি ইফালে 3 ইঞ্চি সিফালে 3 ইঞ্চি দি লৈছিলোঁ সেইটো পাৰ্ট এতিয়া কাপোৰখনৰ এখন অংশ মই ৰাখি দিলোঁ মই হাত কাটিবৰ কাৰণে পিছত হাত কাটিম বুলি সেইটো কাৰণে মই এইটো ৰাখি দিলোঁ হাতৰ কাটিঙৰ ভিডিঅ' মই নিশ্চয় লৈ আহিম এইটো ভিডিঅ'ৰ পিছতে আপোনালোকে তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু হাতৰ কাৰণে মই ৰাখি দিলোঁ
এইটো কাপোৰ ললো এই কাপোৰত আমি কটৰীৰ সেকেন্ড পাৰ্টটো ৰেডি কৰিম এই পাৰ্টটো ৰেডি কৰিবৰ কাৰণে আমাক একো বিশেষ এই কাগজখনৰ দৰকাৰ নাথাকে এই পাৰ্টটোত আমি যিমান পাইছিলো এটো যে মই দেখাইছিলো জুখি পেলাই এটো জুখতে মই 7.5 পাইছিলো এই পাৰ্টটো মনত ৰাখিব এইটো লোৱাৰ পাছতে এটোৰে ইয়াতো কাপোৰখন ঠিক ঠাক কৰি লব কাপোৰখন ঠিক ঠাক কৰাৰ পাছতে ইয়াতে দি দিব দি পেলাই এটো 7.5 এটা দাগ দি দিব এনেকৈ দাগ দি দিব তাৰ পাছতে ওপৰ ফালেও সেই একে সমান দাগতে 7.5 যিমান আছিল সিমানতে এটো এটা দাগ দি দিব তাৰ পাছতে এফালে আমাৰ আছিল 3 ইঞ্চি লগত 1 ইঞ্চি যোগ কৰিব 4 তে এটা দাগ দি দিব 4 ইঞ্চি ফিটাডাল লগত 4 ইঞ্চিত এটা দাগ দি দিব যিমান আপোনালোকে প্ৰথমতে লৈছিলে তাত থেকে 1 ইঞ্চি বেছি লব 3 লৈছিলো সেই কাৰণে 4 ইঞ্চি দাগ দিলো আৰু এফালেও আমি 3 লৈছিলো 3 লগত 4 ইঞ্চি আৰু 1 ইঞ্চি যোগ দি পেলাই 4 ইঞ্চিত এটা দাগ দি দিলো আৰু এনেদৰে মিলাই দিব এটো এটা বক্স হৈ গল মনত ৰাখিব এই বক্সটো আপোনালোকৰ যেটো কটৰীৰ পৰা আমি জুখি পাইছিলো হেতুৰ হিচাপতহে হোৱা হৈছে তাৰ পাছতে ফিটাডাল এনেকৈ ফিটাডাল মুকুটাই পেলাই হাফ কৰি দিব মুকুটাই পেলাই মই যিদৰে কৰিছো তাৰ পাছত এটা হাফ হৈ গল হাফত এটা দাগ দিব দাগ দিয়াৰ পাছত এই দাগটো ওপৰৰ ফাললৈকে মিলাই দিব এইদৰে ফিটাডালেৰে এনেকৈ ওপৰ ফাললৈ মিলাই দিব মিলাই দিয়াৰ পাছত এটো এটা আপোনাৰ হৈ গল আধা ইফালেও মানে হাফ হৈ গল হাফ হৈ যোৱাৰ পাছতে আপোনালোকে ফিটাডাল লব ফিটাডাল এফালে 1 ইঞ্চি লব 1 ইঞ্চি ওপৰত এটা দাগ দিব লাহেকৈ 1 ইঞ্চি ওপৰত এটা দাগ দিব দিয়াৰ পাছতে যিফালে 1 ইঞ্চি দিছিলে সেইফালে দিব হাফ ইঞ্চি ওপৰত এটা দাগ 0.1 দিছো হাফ ইঞ্চি ওপৰত এটা দাগ দিব দি দিয়াৰ পাছতে ইটো যিফালে হাফ ইঞ্চি দিছে সেইফালেও আকৌ উল্টা সাইডেও দিব এটা হাফ ইঞ্চি ওপৰত এটা দাগ তাৰপা এই তিনিটা দাগ সেই চুককিটাৰ লগত মিলাই দিব এদৰে এটো হাফ ইঞ্চিটো এই চুক কৰ্ণাৰৰ লগত চুকটোৰ লগত মিলাই দিব তাৰ পাছতে এই 1 ইঞ্চিটো মিলাই দিব এই তলৰ দাগটোৰ লগত এনেদৰে মিলাই দিব মই যিদৰে দিছো তাৰ পাছতে এটো হাফ ইঞ্চিটো মিলাই দিব এটো চুকৰ লগত এনেদৰে দাগকিটা যেতিয়া মিলাই দিয়াৰ পিছত আপোনাৰ এই পাৰ্টটো ৰেডি হৈ গল তাৰ পাছত আপুনি এই পাৰ্টটো কাটি দিব ধুনিয়াকৈ কেঁচি এখন দি কাটি দিব চাব যাতে লৰচৰ নহয় এয়া হৈ গল কটা এটো জইন আছিল জইন থকাৰ কাৰণে মই এটো কাটি দিলো চাওকচোন পাৰ্টটো ৰেডি হৈ গল মই যদি আপোনালোকক বুজাব পাৰিছো তেনেহলে মোৰ চেনেলটো আপোনালোকে নিশ্চয় লাইক কৰিব কিবা যদি বুজি পোৱাত অসুবিধা কৰিছো তেনেহলে কমেন্ট কৰিব এয়া পেপাৰ কাটিংটো পেপাৰকিটা পাৰ্টকিটা ৰেডি হৈ গল এটো বেক সাইডৰ পাৰ্টটো ৰেডি হৈ গল তাৰ পাছতে ইয়া চাওকচোন কাপোৰবোৰ ৰেডি হৈ গল ইয়াৰ সিলোৱাৰ ভিডিওটো মই নেক্সট ভিডিওত লৈ আহিছো আৰু হাতৰ যেটো কাটিং কৰিছিলো সেই ভিডিওটো মই নেক্সট ভিডিওত লৈ আহিছো তেতিয়ালৈকে মোক বাই বাই